এটা মানে পুলিচ আৰক্ষী বিষয়া চাওক আপোনালোকে কামাণ্ডো হয় আসাম কামাণ্ডো তেওঁ কিমান মুচন চাওক কি কৈছে তেওঁ এটা সৰু ল'ৰাক মানে আমাৰ লিখা ল'ৰাই মানে তেওঁক ধমকি দিছে অট'মেটিক ধমকি দিছে আপুনি শুনক তাৰপৰা মই কিবা এটা কৈ আছো মানে এটা কথা আসাম কামাণ্ডো ইমান মুচন কিয় মানে যি নেকি হওক চাকৰিজন পাইছে তেওঁলোকে চৰকাৰে তেওঁলোকক চাকৰি দিছে বহুত পঢ়ি শুনি চাকৰি পাইছে কিন্তু ইমান মুচন কিয় দেখায় যি নেকি তেওঁ এজন ব্যক্তিগত মানুহ মানে আমাৰ লিখা ল'ৰাই তেওঁলোকক মানে কি শ্বুট কৰিবলৈ হৈছে তেওঁ ক'ত ইমান পাৰ্মিশ্যন পালে কোনে পাৰ্মিশ্যন তেওঁক দিলে তেওঁ আসাম কামাণ্ডো হয় বুলি কি তেওঁ চব গা ওপৰে চুপৰে উঠি যাব নেকি তেওঁ ডাইৰেক্ট যে গানটো তেওঁ শ্বুট কৰিছে মানে এনেকৈ মাৰিবলৈ লৈছে সেইটো কিহৰ আসাম কামাণ্ডো মানে কামাণ্ডো জেগাত আপুনি চাকৰি এটা পালে বুলি কাৰোবাক মানুহক এনেকৈ অন্যায় কৰাটো নহয় মানে গম পাইছে আপুনি চাকৰি এটা পাইছে চাকৰি হিচাপত কৰক আপুনি কাৰোবাক ইমান মুচন দিছে কিমান বেয়া বেয়া শব্দ কৈছে সেইটোৱে কি আপুনি শিকিলে নেকি নে সেইটো কৰি পিনে আপুনি চাকৰিটো পালে নেকি সেইটো মেইন প্ৰশ্ন আপুনি এনেকৈ কাকো অট'মেটিক ধমকি দিব নোৱাৰে যি নেকি আপুনি আসাম কামাণ্ডো হয় কামাণ্ডো ষ্টাইল থাকিব লাগে আপুনি ভালকৈ কথাটো বুজাব পাৰে কিয় ইমান ধমকি দিছে আপুনি